আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে। আজি বৰ বিশেষ একো কথা ক'বলৈ নাযাওঁ, তেনেকৈ মানে ধৰক ইউটিউবত কিহৰ ওপৰত মই ভিডিঅ' দিম বা কি কি কাম মানে কেনেকৈ কি কৰিম সেইবোৰ আপোনালোকক তাৰ বিষয়ে অলপ ক'বলৈ গৈছোঁ। ভিডিঅ'টো যদি চাই ভাল পায় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। যিহেতু ইউটিউবৰ মই ফাৰ্ষ্ট ব্লগ বুলি নহয়, আগতেও আৰু এটা ভিডিঅ' দিয়া আছে। দুবছৰমানৰ আগতে মানে যিহেতু চেনেলটো খুলিছোঁ মই, সেই চেনেলটোত মানে মোৰ কিছুমান প্ৰব্লেমৰ কাৰণে ভিডিঅ'সমূহ দিয়া হোৱা নাই। যিহেতু এতিয়াৰ পৰা মই ভিডিঅ'সমূহ দিম বুলি ভাবিছোঁ। ভিডিঅ'সমূহ কেনেকুৱা হয় মই সেইটো গম নাপাওঁ। আপোনালোকে ভিডিঅ'সমূহ কেনেকুৱা পায় বা ভিডিঅ' কেনেকুৱা হৈছে তাৰ ভিডিঅ'সমূহ দিয়াৰ পিছত যাতে কমেণ্ট এটা কৰি মোক জনাই দিয়ে। বা যোৱাকালি মই কি কি কাম কৰোঁ, কেনেকুৱা তাৰ ওপৰত ভিডিঅ' বনাওঁ বা ক'ৰবাত ফুৰিবলৈ গ'লে কৰিলে তেনেকুৱা মোৰ ভিডিঅ'সমূহ পাব আৰু ফিল্ডত কি কি কৰোঁ মানে তেনেকুৱা ভিডিঅ'সমূহ আপোনালোকক মাজত শ্বেয়াৰ কৰিম। যদি ভিডিঅ'সমূহ চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, আপোনালোকৰ আশীৰ্বাদে হয়তো মানে এটা লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইবে মোক ভিডিঅ'সমূহ বনাবলৈ বহুত আগ্ৰহী কৰি তুলিব গাইছ। এবাৰ ভিডিঅ'টো চাই লওক।